फ्रेंड्स खुलुमबाय गिबियाव आंनि फिथांखि ब्लग चेनेलावहाय नोंथांमोन बयखौबो बरायग्रोनानै लाग्रोनाय जाबाय रायजो राजा नोंथांमोन आङो दिनैहाय जोबोद खुसि रायजोफोर मानो होनोब्ला जोंनि बर' हारिनि गेजेरावहाय मैयानि समावहाय क'क्राझार टाउननि सिङाव थानाय बड'लेण्ड टेरिट'रियेल काउन्सिलनि सिङावहाय केबिनेट मिटिंआ जानानै थांबाय रायजोफोर आसामनि केबिनेट मिटिंआ दिनै बर' हारिनि गेजेरावहाय फार्स्ट टाइम गिबि खेब खुंफुंजानायखौ जोङो नुनो मोन्दों रायजोफोर जोङो माब्लाबाबो बेफोरबायदि केबिनेट मिटिंखौहाय बर' हारिनि गेजेरावहाय खुंजानायखौहाय जों नुनो मोनाखैमोन रायजोफोर दिनै जोबोद खुसिनि बाथ्रा रायजोफोर बेफोरबायदि मिटिंआबो बर' हारिनि गेजेरावहाय खुंफुंजाफैनायनि थाखाय स' अब्ला लोगोफोर जोंनि आसामनि चिफ मिनिस्टार डक्टर हेमन्त बिश्व शर्मा सारआ मैया मिटिंनि गेजेरजोंहाय जोंनि बर' हारिनि गांनाय उखैनायनि सोमोन्दै मा डिसिसन लाखो मा बिथाङा दायथ' होनानै गालांखो मा बिथाङा दायथ' लाखो आरो मा मावनो थाखाय बिथाङा फोरमायलांखो जों बेनि सोमोन्दै माखासे भिडिअफोरखौहाय नायनानै लादोनि फै रायजोफोर नोंथांमोना जोबजासे नायलांब्लानो जाबाय आरो बेनि गेजेरावहाय रायजोफोर आङो मोनथाम पइन्टखौहाय आङो जोबोद मोजां मोनदों रायजोफोर नोंथांमोननो बे पइन्टखौहाय आं जोबनायाव फोरमायनानै होनाय जागोन बेखायनो भिडिअखौ जोबजासे नायलां এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় সেই সিদ্ধান্তটো হ'ল যে বড়ো ভাষাৰ মিডিয়াম বৰ্তমানলৈকে 10ম শ্ৰেণীলৈকে ব্যৱহাৰ কৰাৰ অনুমতি আছিল অৰ্থাৎ বড়ো মিডিয়াম স্কুলসমূহ ক্লাছ 10লৈকে চলিছিল আজি কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ বড়ো মিডিয়াম স্কুলসমূহ দ্বাদশমান শ্ৰেণীলৈকে চলাৰ বাবে অনুমতি প্ৰদান কৰে অৰ্থাৎ সেৱালৈকে এতিয়া বড়ো মিডিয়াম চলিছিল আজিৰ কেবিনেটৰ সিদ্ধান্ত মতে এতিয়াৰ পৰা ক্লাছ 12 অৰ্থাৎ কাউন্সিলেও বড়ো মিডিয়ামত শিক্ষানুষ্ঠান চলাৰ অনুমতি দিব পাৰিব গভৰ্ণমেণ্ট স্কুলেই হওক প্ৰাইভেট স্কুলেই হওক আপ টু ক্লাছ 12লৈকে বড়ো মিডিয়াম চলিব পাৰিব আজিৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় যে বড়ো মিডিয়ামত আমি যিবিলাক অধ্যাপক নিযুক্তি কৰোঁ সেই অধ্যাপকসমূহত ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া আহি যোৱাৰ কাৰণে পোষ্টবিলাক খালী হৈ থাকিছিল কাৰণ শিডিউল কাষ্ট বা সাধাৰণ লোকে বড়ো ভাষা বা OBC লোকে বড়ো ভাষাৰ ওপৰত পোষ্ট গ্ৰেজুৱেট নকৰে ফলত ৰিজাৰ্ভেশ্যন পইণ্টত যদি ফেকাল্টি পোষ্টটো শিডিউল কাষ্ট বুলি আহি গ'ল সেই পোষ্টটো চৰকাৰে ফিল আপ কৰিব নোৱাৰা হয় তাৰ ফলত ৰাজ্য চৰকাৰে বড়ো ভাষাৰ শিক্ষক নিযুক্তি কৰাৰ পিছতো বহু কলেজ আৰু বিশ্ববিদ্যালয়ত আমি বড়ো ভাষাৰ অধ্যাপক নিযুক্তি আজিৰ কেবিনেটে বড়ো ভাষাৰ শিক্ষক নিযুক্তিৰ বিষয়টো শিক্ষক মানে অধ্যাপক অধ্যাপিকা অকল কলেজত সেইটো আমি ৰিজাৰ্ভেশ্যন আউটাৰ পৰা বাহিৰলৈকে লৈ আহিলোঁ অৰ্থাৎ এতিয়া শিডিউল টাইপ প্লেইনছ এজনে দুইটা পোষ্টতে প্ৰয়োজন হ'লে চাকৰি কৰিব পাৰিব আগতে এটাত পাৰিছিল ৰিজাৰ্ভেশ্যন ক্ৰাইটেৰিয়া থকাৰ কাৰণে এতিয়া যদি আপুনি বড়োত PG কৰিছে আৰু আপুনি যদি ST ল'ৰা হয় SC বুলি আৰু কোনো পোষ্ট নাথাকে OBC বুলি কোনো পোষ্ট নাথাকে আপুনি দুইটাতে ST হ'লেও আপুনি চাকৰি কৰিব পাৰিব বা ভাইচ ভাৰ্চা কোনোবা SC ল'ৰা যদি দুইটাই পোষ্ট গ্ৰেজুৱেট পাছ কৰি থৈছে ইন বড়ো লেংগুৱেজ তেওঁলোকে দুইটা পোষ্টতে সোমাব পাৰিব তাৰমানে ইয়াত ৰিজাৰ্ভেশ্যন নাথাকে খালি বড়ো লেংগুৱেজত আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডক্টৰেট লাগিব আপুনি বড়ো ভাষাৰ শিক্ষক হ'ব পাৰিব তাৰ কাৰণে আৰু আপুনি যে ST SC OBC ৰিজাৰ্ভেশ্যনৰ কাৰণে বড়ো ভাষাৰ পোষ্ট খালী হৈ থাকিব নালাগে এইটো দীৰ্ঘদিনীয়া আপচু আৰু বড়ো সাহিত্য সভাৰ এটা দাবী আছিল সেই দাবীটো আজি আমাৰ পূৰণ কৰা হয় BTC অঞ্চলত BTR প্ৰশাসনে 10খন কলেজ প্ৰাদেশিকৰণৰ বাবে অনুমতি বিচাৰিছে ইমান দিনে কলেজ প্ৰাদেশিকৰণ অসম চৰকাৰে কৰিছিল কিন্তু বড়ো চুক্তিৰ আলমত বা বড়ো চুক্তিৰ পম খেদি BTRে আমাক এটা প্ৰস্তাৱ দিছিল যে তেওঁলোকে 10খন কলেজ প্ৰাদেশিকৰণ কৰিব খোজে অসম চৰকাৰে এই 10খন মহাবিদ্যালয় প্ৰাদেশিকৰণৰ বাবে BTRক অনুমতি দিছে
they will be provincialized by BTR, salary will be paid by BTR, আৰু BTR ৰাজ্য চৰকাৰৰ পৰা যি ধৰণে ধন ল'ব লাগে নিয়ম মাফিক সেইটো পাই থাকিব। ইয়াৰ ফলত বড়ো শান্তি চুক্তিৰ এটা ডাঙৰ দফা প্ৰাদেশিকৰণৰ দফাত আমি প্ৰথম পদক্ষেপ ল'বলৈ সক্ষম হ'লোঁ। আপোনালোকে BTRৰ মুৰব্বী প্ৰমোদ বড়োৰ পৰা এই 10খন মহাবিদ্যালয়ৰ নাম সংগ্ৰহ কৰিব পাৰিব। বড়ো থকা BTRত থকা এই 5খন জিলাৰ ৰাস্তা ঘাট উন্নয়নৰ কাৰণে আমি গুডউইল প্ৰজেক্ট যোৱাবাৰ 500 কোটি টকাৰ দিছিলোঁ। আজি আমি নতুন আৰু এটা প্ৰজেক্ট BTRত আৰম্ভ কৰিব খুজিছোঁ, মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্ট। এই প্ৰজেক্টৰ অধীনত এই বছৰ ৰাস্তা ঘাট বনাবৰ কাৰণে BTRে অতিৰিক্ত 250 কোটি টকা পাব আৰু অহা বছৰ তেওঁলোকে আৰু অতিৰিক্ত 250 কোটি টকা পাব। কিন্তু ইয়াৰ এটা চৰ্ত হ'ল যে 10 কিলোমিটাৰৰ তলত কোনো ৰাস্তা হ'ব নোৱাৰিব। দলং হ'ব পাৰিব, কিন্তু ৰাস্তা হ'ব লাগিলে 10 কিলোমিটাৰ লাগিব। এটা 10 কিলোমিটাৰ বুলি কওঁতে কোনোবা এটা 9 কিলোমিটাৰ হ'লে এইটো বেলেগ কথা। তাৰমানে আমি এইটো বুজাইছোঁ যে মুখ্যমন্ত্ৰীৰ গুডউইল প্ৰজেক্টৰ অধীনত আমি অতি কমেও 50টা ৰাস্তা আমি BTRত বনাম। 50টা ৰাস্তাত যদি 1 কোটিকৈ গ'ল 50 কোটি হ'ল, কিন্তু 10 কিলোমিটাৰৰ ৰাস্তা হ'ব। টোটেল 500 কোৰ্চৰ আমাৰ ৰাস্তা হ'ব আৰু 500 কিলোমিটাৰ আমি ৰাস্তা বনাব পাৰিম। যদি দলং বনাই তেতিয়াহ'লে কম হ'ব। গতিকে আজি আমি BTRৰ বাবে এই গুডউইল প্ৰজেক্টটো আমি অনুমোদন জনাইছোঁ। 250 কোটি টকা এই বিত্তীয় বৰ্ষত পাব, 250 কোটি টকা তেওঁলোকে অহা বিত্তীয় বৰ্ষত পাব। ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে এই প্ৰকল্প ৰূপায়ণ কৰিব BTR প্ৰশাসনৰ সহযোগত। আজি আমাৰ কেবিনেটত মুখ্যতঃ এইকেইটা সিদ্ধান্ত লোৱাৰ উপৰিও অসম বিধানসভাৰ আগন্তুক অধিৱেশন সম্পৰ্কে কেবিনেটত আলোচনা হয় আৰু তাৰ লগে লগে অহা 24 আৰু 25 তাৰিখ কাজিৰঙাত আমাৰ মন্ত্ৰী বিষয়া এই সকলোবিলাক লগ লাগি এটা 3দিনীয়া চিন্তন শিবিৰ অনুষ্ঠিত হ'ব। সেই শিবিৰ সম্পৰ্কেও আমি আলোচনা কৰোঁ, কাৰণ 3 দিন আমাৰ বিষয়াসকল মন্ত্ৰীসকল একেলগে আমাৰ কাজিৰঙাত থাকিব আৰু চৰকাৰৰ ভিছন সম্পৰ্কে তেওঁলোকে আলোচনা কৰিব আৰু বহুকেইজন বিশেষ ব্যক্তি আহিব, যিসকলে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত হৈ থকা ঘটনা প্ৰবাহৰ বিষয়ে আমাক অৱগত কৰিব, যে কোন ৰাজ্যত কি ভাল স্কিম চলি আছে, কোন ৰাজ্যৰ কি স্কিম অসমে অনুকৰণ কৰিব পাৰে, বা অসমৰ গোটেই যিটো বিকাশৰ যাত্ৰা তাত আমি কেনেকুৱা ধৰণৰ ইনোভেশ্যন আনিব পাৰোঁ, সেই বিষয়ে আমাৰ চিন্তন শিবিৰত আলোচনা। अब्ला रायजो राजा नोंथांमोन जोङो भिडिअखौ नुबाय, भिडिअनि गेजेरजों जोङो मिथिनो मोनबाय, भिडिअनि गेजेरजों जोङो बुजिनो हाबाय जोंनि डक्टर हेमन्त बिश्व शर्मा सारा दिनैहाय जोंनि बर' हारिनि थाखाय मा मावनो सानखो आरो मा दायित्व लादो बेखौहाय जों मिथिनो मोनबाय। अब्ला रायजोफोर आङो नोंथांमोननो फोरमायनोसै, आंनि मोनथाम पइन्टआ जाहैबाय। 1 नाम्बाराव जाहैबाय हारिनि बिफा बड'फा उपेन्द्रनाथ ब्रह्मनि मुं उपेन्द्रनाथ ब्रह्मनि नामावहाय जि आयदाखौ जि थांखिफोरखौहाय बोसोर बोसोर जोंनि बर'नि आबसु दैदेनगिरिफोरा डिमान्ड खालामबोगासिनो थादोंमोन, बेखौहाय जोङो मोनफुंनो हायाखैमोन, माब्लाबाबो मावफुंबोनो हायाखैमोन। दिनै जोङो बेखौबो मावफुंनो हासिगोनखौहाय जों नुनो मोनबाय। दिनै बेखौबो जोंनि डक्टर हेमन्त बिश्व शर्माया आखायाव लाबाय, जों बेखौहाय नुनो मोनबाय रायजोफोर। 1 नाम्बार। दानिया फैदो 2 नाम्बाराव। 2 नाम्बारा जाहैबाय रायजो राजा नोंथांमोन, दिनै जोंनि बर' हारिनि गेजेरावहाय माखासे 1 मास 2 मासनि सिगां गोबांथार दावराव दावसि बेले बेजे नांज्लाय खमज्लाय जों बेफोरखौहाय नुनो मोन्दोंमोन रायजोफोर। बेनो जाहैबाय जोंनि बर' हारिनि लिरनाय फरायनायनि
गेजेरजोंहाय गोबां बेले बेजेमोन बेखौहाय जों नुनो मोनदोंमोन। दिनै जोङो मिथिनो मोनबाय रायजोफोर, दिनै आसामनि चिफ मिनिस्टारा जोंनि बर' हारिनि रावखौहाय थाखो 10 निफ्राय लानानै क्लास 10 निफ्राय लानानै क्लास 12 सिम जोङो गावनि बर' हारिनि रावजोंनो, गावनि बिमानि रावजोंनो, देबनागरि स्क्रिप्टजोंनो लिरनो फरायनो हासिगोन होननानै जों बेखौहाय क्लियारलि मिथिनो मोनबाय। गोजोनथाव खौरां। आरो दानिया फैदो लोगोफोर, नाम्बार 3 नाम्बाराव दङ जाहैबाय जोंनि बर' हारिनि गामि ओनसोलखौहाय डेभेलप खालामनाय, लामा सामाखौ फोसाबनानै होनो थाखाय दिनै चिफ मिनिस्टार हेमन्त बिश्व शर्मा सारआ माखासे पेकेज होनानै गालांबाय। बेयो जाहैबाय 250 कौटि थाखा बोसोरावहाय। दा बे बोसोरनिफ्राय जागायगोन रायजोफोर, बे बोसोराव 250 कौटि थाखा 250 crore बे लामा सामाखौ फोसाबनो थाखाय बिथाङा बे बोसोरनिफ्राय जागायजेनगोन आरो फैगोन बोसोरावबो 250 crore 250 कौटि थाखा बिथाङा होगोन होननानै दिनै दायथ' होनानै गालांबाय। बे समायखिराखौहाय बिथाङा थारैनो मावफुंगोन होननानै जों आसा खालामो रायजोफोर। अब्ला लोगोफोर, नोंथांमोनासो मा सानो? आंनिब्ला बे माखासे पेकेजफोरखौहाय मावफुङोब्लानो जोंनि बर' हारिया माखासे गोजोननायखौ मोनगोन होननानै आं आसा खालामो। अब्ला रायजो राजा नोंथांमोन, जोङो बे मोनबोनाय पेकेजफोरखौहाय मावफुंनो थाखाय जोङो गावजों गाव सम होज्लायज्लायनो गोनांथार रायजोफोर। जोङो बड'लेण्डखौ सानसेब्लाबो मोनगोन, बेयो जोंनि थाखाय मोनसे डिमान्डखा। अब्ला रायजो राजा नोंथांमोन, आङो बे भिडिअखौ बेयावनो दोनथ'नाय जासिगोन। जायफ्रा भिडिअखौ मोजां मोनदों, लाइक, शेयार, कमेन्ट, साबस्क्राइब खालामनानै होज्लायब्लानो जाबाय। आरो उननि समावहाय बेनिफ्राय मोजांसिन भिडिअफोरखौहाय आं नोंथांमोननो फोरमायनानै होनो हानाय बायदि। गोजोन्थों रायजोफोर, जै बर' हारिनि।